তামোল দিলাইছে স্কুলৰ অৱস্থা স্কুলৰ অৱস্থা বানপানী বানপানীয়ে বহুত ক্ষতি কৰিলে ইমান লেতেৰা হৈ থাকে ইমান দিনে মই প্ৰায় দুমাহে হৈ গ'ল আৰু স্কুলত অহা বানপানী বুলি পেলাই আহিলে চাবলৈ বান্দৰা অলপ কৰি দুমাহে হৈ গ'ল অৱস্থা নথোৱা হয় ভাল ডাঙৰ মাছ সোমাই ৰৈ গ'ল এতিয়া আহি লৈ গ'লো ফিল্টাৰ কোনো চিন চাবে নাইচোন নিগৰি ক'ত গ'ল বাবু অফিসৰ অৱস্থা ছাৰ ৰিচিপ্ট বুকখিনি তলত পৰি দিলে জমা বেছি এখন কি বুলি কয় ৰৈনা ৰৈনা য'ত ধান চপোৱাত দৰকাৰ হয় আমি এতিয়া কি কৰি আছোঁ বোকা চপাই আছোঁ না ভাগৱ চাগৰ কাম এইবোৰ হাঁহি এটা মাৰি দিয়া নহ'বগৈ সময় আজি সেইটো
এইখিনি দি দে বোকাখিনি পানী দি দে তুমি মই দুখন হিয়া এখনি হলে ফুলসৰা সপোন যে এপাহি গোলাপে হাঁহে যাবে মদনে নাচে যি মেডিচিন পইচা কাটি কমাই কৰোঁ আছে তুমি মই দুখন হিয়া এখনি হলে চিৰ যুগৰে ফুলসৰা সপোনো যে পৃথক হব বুকুৱে বুকুৱে ৰঙা এপাহি গোলাপে হাঁহে ৰঙা কলি যাদু মৰমে নাচে